নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ পুনৰবাৰ স্বাগতম জনাই আজিৰ কবিতাৰ শিতানটি আৰম্ভ কৰিবলৈ লৈছো। আজিৰ কবিতাটি আমালৈ প্ৰেৰণ কৰিছে ধেমাজি জিলাৰ বৰমতুৰিয়নি গাঁৱৰ বিউটি চেতিয়াই। বিউটি চেতিয়া আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। বিউটি চেতিয়াই আকাশৰ তৰাৰ লগত ধেমালি কৰা, সেউজী ধৰণীৰ সুবাসৰ লগত ধেমালি কৰা, চৰাই চিৰিকটি পুৱলা মাতকে আদি কৰি জীৱনৰ সুখ দুখ মৰম আদিকে লৈ এটি কবিতা প্ৰেৰণ কৰিছে আমালৈ। সেই কবিতাটিৰ নাম হৈছে নিয়ৰ। আহকচোন বিউটি চেতিয়াই তেওঁৰ কবিতাটিৰ মাজেৰে কি প্ৰকাশ কৰিব বিচাৰিছে তাৰে অলপ আভাস লওঁ। কবিতাৰ শিৰোনাম নিয়ৰ। কথা বিউটি চেতিয়া, আবৃত্তিকাৰ ৰেবত বৰা। নিয়ৰৰ ছাতি সাজু প্ৰতিটো পুৱা তোমাৰ বাবে, প্ৰাতঃ ভ্ৰমণত তোমাৰ বাবেই ৰওঁ, সৰা পাতৰ বাটৰ হাতে হাতে ধৰি উৰি যায় মৰম সুবাসৰ ৰঙীন ৰুমাল। জীৱন বাটত আগুৱাই যাওঁ মৰমৰ লগৰীৰ আশাত, নিশাৰ আকাশ হৈ মোৰ মনটো বাৰে বাৰে তোমাৰ কাষলৈ যাব বিচাৰে। এটি জিকজিকাই থকা তৰাৰ সন্ধানত দুবৰি সৰি থকা নিয়ৰ বুটলি প্ৰতিটো পুৱা তোমাৰ স্মৃতিৰে আৰম্ভ কৰোঁ। এয়া কেৱল এটি ভাল পোৱাৰ হেঁপাহ, দুবৰিত সৰি পৰা নিয়ৰ বুটলি ফুৰাৰ হেঁপাহ। ৰাতিপুৱা দুবৰি বুটলি যেনেকৈ তুমি ভাল পোৱা, ঠিক তেনেকৈ ময়ো তোমাৰ মৰমবোৰে বিচাৰোঁ বুকুৰ মাজৰ পৰা। ওৰে জীৱন তোমাৰ হৈ ৰ'ব বিচাৰোঁ একেলগে পুৱাৰ। ধন্যবাদ।